নমস্কাৰ ডিয়ান সাপোৰ্ট ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ব্ৰেকিং নিউজ। মহাত্মা গান্ধীৰ নাতিনীক 7 বছৰৰ কাৰাদণ্ড। মহাত্মা গান্ধীৰ নাতিনীক কাৰাদণ্ড প্ৰদান কৰিছে দক্ষিণ আফ্ৰিকাৰ এখন আদালতে। প্ৰবঞ্চনা আৰু জালিয়াতিৰ গোচৰত দোষী সাব্যস্ত হোৱা গান্ধীৰ এইগৰাকী নাতিনী হৈছে আশিকলতা ৰামগোবিন্দ। মহাত্মা গান্ধীৰ 4জন পুত্ৰৰ ভিতৰত দ্বিতীয়জন পুত্ৰ মণিলাল গান্ধীৰ কন্যা তথা প্ৰসিদ্ধ মানৱ অধিকাৰী কৰ্মী ইলা গান্ধীৰ জীয়ৰীৰ আশিকলতা। দক্ষিণ আফ্ৰিকাৰ ডাৰবানৰ এখন আদালতে সোমবাৰে 56 বছৰীয়া আশিকলতাক 6 মিলিয়ন ৰেগুৰ প্ৰবঞ্চনা আৰু জালিয়াতিৰ বাবে 7 বছৰৰ কাৰাদণ্ড শাস্তি প্ৰদান কৰিছে। ৰেগু হৈছে দক্ষিণ আফ্ৰিকাৰ মুদ্ৰা আৰু আশিকলতাই কৰা 6 মিলিয়ন ৰেগুৰ প্ৰবঞ্চনা ভাৰতীয় টকাৰ হিচাপত 3,25,00,000 টকা। PTIৰ মতে 2015 চনত আশিকলতাৰ বিৰুদ্ধে প্ৰবঞ্চনা আৰু জালিয়াতিৰ অভিযোগ উত্থাপন হৈছিল। তেওঁৰ বিৰুদ্ধে যেতিয়া গোচৰৰ বিচাৰ আৰম্ভ হৈছিল সেই সময়ত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় অভিযোজন কৰ্তৃপক্ষৰ ব্ৰিগেডিয়াৰ হাংৱানী মোলাউদ্জীয়ে কৈছিল যে আশিকলতাই বিনিয়োগকাৰীসকলক ভাৰতৰ পৰা তিনিটা লেনেৰে পাত্ৰ আহি আছে বুলি বুজাবলৈ ভুৱা চালান আৰু নথিপত্ৰ দিছিল। সেই সময়ত আশিকলতাক 50,000 ৰেগুৰ জামিনত মুক্তি দিয়া হৈছিল। ধন্যবাদ। আমাৰ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।